বাকলবাৰ লক্ষী পূজা চাব লক্ষী পূজা একোৱে নাই, পুৰা খালী খালী, একো দোকান থোকান একোৱে নাই লক্ষী পূজা। এতিয়া আমি ভিতৰত সোমাই যাম আৰু আপোনালোকক অলপমান দেখুৱাম ভিতৰটো কেনেকুৱা হৈ আছে। হেল্ল' গাইজ, আমি বাকলবাৰ লক্ষী পূজা চাব আহিছিলোঁ। লক্ষী পূজাত একোৱেই নাই বৰ্তমান, দোকান থোকান একোৱেই নাই মানে কৰোণাৰ কাৰণে। গতিকে এতিয়া আমি বাকলৰ পৰা গৈ আছোঁ। হাই গাইজ, হাই, আহিছিলোঁ চাম বুলি কিনি, কিন্তু মানে নাই, পূজাই নাই, একো মেলাই নাই ইয়াত। এতিয়া আকৌ ঘৰলৈ যাই আছোঁ আমি। হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া আহি পালোঁ উত্তৰ দেওহাটী। এই উত্তৰ দেওহাটীৰ লক্ষী পূজা অলপমান চলি আছে। চাওক চাৰিওফালে দোকান, ইয়াতে অলপমান পূজা পূজা লাগিছে আৰু। চাওক ইয়াতে দোকান আছে। এতিয়া আপোনালোকক সম্পূৰ্ণ দেখুৱাম আৰু দেখুৱাব চেষ্টা কৰিম। ইয়াৰ পুৰা জেলেপি বনাই আছে, গৰম গৰম, পুৰা গৰম গৰম জেলেপি। পুৰা দোকানে দোকান, চাই লওক ফিল্মৰ ভিতৰত পুৰা লাইট চাওক, কেনেকুৱা লাইট ফিটিং কৰিছে ফিল্মৰ ভিতৰত চাওক। হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া দেওহাটী লক্ষী মন্দিৰৰ পৰা এতিয়া যাবলৈ ওলাইছোঁ। এতিয়া যাম। ইয়াত আহি পোৱাৰ মানে আমাৰ আন্ধাৰ হৈ গ'ল। ইয়াত আহি কিনে মজা লাগিছে, ইয়াত ধুনীয়া। চাওক ইয়াৰ পৰিৱেশটো চাওক, দোকান পোহাৰ চাওক কেনেকুৱা আপোনালোক। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া মই আহি বোলো আমাৰ গাঁৱৰে মন্দিৰ হয়, এইখিনি বাৰৱাৰী, বুঢ়ীগাঁও বাৰৱাৰী, স্থান ৰাভাপাৰা পৰে। ইয়াতে লক্ষী পূজা চলি আছে, ইয়াতে আহিছোঁ এতিয়া আৰু আপোনালোকক দেখুৱাম ভিতৰৰ অলপ দৃশ্যটো। ইয়াত নাম চলি আছে, গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক, আপোনালোকক দেখুৱাম। দোকান দিছে পুৰা আহি
লাগিছে আমাৰে ঠাণ্ডা টকন পুৰা পাণ বনাই আছে এটা জেলেপি দোকান গৰম গৰম জেলেপি পুৰা গৰম গৰম মিঠাই গলাই আছে বিজয়ে পুৰা পাপৰ ওলাই আছে আসলে আমার ইয়ার লক্ষ্মী পূজা এখন ইমান এটা নাই ইয়াতে পেণ্ডেল বনাইছে এইটো ইয়াতে অহাকালি ইয়াতে খাৰকা ল'ব আৰু পিছদিনাৰ পৰা নামপাতি আহিব লক্ষ্মী পূজাৰ ভিডিঅ'টো ইমানেই আছিলে সম্পূৰ্ণ দেখুৱালোঁ আপোনালোকক আৰু দেখাব লগা একো নাই ভিডিঅ'টো আৰু ইমান দীঘল নকৰোঁ ইমানতে ভিডিঅ'টো সামৰিলোঁ ধন্যবাদ